নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা প্ৰাৰ্থনাৰ কথা ক'বলৈ ওলাইছোঁ। যিটো প্ৰাৰ্থনা নিতৌ ৰাতিপুৱা মাত্ৰ 3 বাৰ আওৰাওক। দেখিব লাহে লাহে আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব, সকলোৱে আপোনাক ভাল পাবলৈ ধৰিব। আপোনাৰ সাংসাৰিক দুখ বেদনাবোৰ লাহে লাহে নোহোৱা হ'ব। আপোনাৰ ল'ৰা ছোৱালীকো এই প্ৰাৰ্থনাটো কৰোৱাৰ অভ্যাস কৰাওক। দেখিব তেওঁলোকো বিদ্যা বুদ্ধিত পাৰ্গত হৈ উঠিব। ভগৱানত বিশ্বাস ৰাখি ৰাতিপুৱা শুই উঠি নিজৰ হাত দুখন চাই এই প্ৰাৰ্থনাটো আৰম্ভ কৰিব লাগে। ইয়াৰ দ্বাৰা গোটেই দিনটো প্ৰসন্নতা আৰু উৎসাহেৰে মনটো ভৰি থকাৰ লগতে প্ৰফুল্লতা, উৎসাহ, দৃঢ়তা আৰু এক নতুন উদ্যমৰে কৰ্তব্য পথত আগবাঢ়ি যাব পাৰিব। বন্ধুসকল, আহক প্ৰাৰ্থনাটো আৰম্ভ কৰোঁ। কৰাগ্ৰে বসতে লক্ষ্মী, কলাগ্রে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কলার মধ্যে সরস্বতী, কৰ মূলে তু গোবিন্দ, কলের মূলে তু গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। প্রভাতে কর দর্শনম। আমাৰ হাতৰ তলুৱাৰ আগভাগত লক্ষ্মীয়ে, মধ্যভাগত সৰস্বতীয়ে আৰু কৰমূলত ভগৱান শ্ৰীকৃষ্ণই বাস কৰে, যাৰ ফলত ধন, জ্ঞান, বুদ্ধি সকলো প্ৰকাৰৰ সমৃদ্ধি প্ৰাপ্ত হয়।